নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই জনাবলৈ বিচাৰিছোঁ এনে এখন আঁচনিৰ বিষয়ে যাৰ জৰিয়তে অসমৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। এই আঁচনিখনত অন্তৰ্ভুক্ত হোৱা প্ৰত্যেকগৰাকী মহিলাই বছৰি 1 লাখ কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব। সেই আঁচনিখনৰ নাম হৈছে লাখপতি আঁচনি। তেনেহ'লে কি প্ৰকাৰে আপুনি এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব পাৰে বা এই আঁচনিখনত পৰা আপোনালোকে ধন পাবলৈ কি কি কৰিব লাগিব, কি ধৰণৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু যিসমূহ জিলাত এই আঁচনিৰ ফৰ্মসমূহ বিতৰণ কৰা হৈছে সেই ফৰ্মসমূহ আপোনালোকে কেনেদৰে ফিল আপ কৰিব সবিশেষ লৈ আহিছোঁ এই ভিডিঅ'টোত। সেয়েহে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লাখপতি আঁচনিৰ পৰা চৰকাৰী ধন পাবলৈ হ'লে আপোনালোকে কি ধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব তাৰ বিষয়ে সবিশেষ আলোচনা কৰোঁ। এই আঁচনি অন্তৰ্ভুক্ত হ'বৰ বাবে আপোনাক কিছুমান যোগ্যতাৰ প্ৰয়োজন হ'ব, যিসমূহ যোগ্যতা আপোনালোকৰ ইয়াত উল্লেখ কৰা আছে ফৰ্মখনৰ শেষৰ ফালে। এইখনেই হৈছে লাখপতি আঁচনি এখন ফৰ্ম, যিখন বিভিন্ন জিলাত ইতিমধ্যে বিতৰণ কৰা হৈ গৈছে। কিন্তু এই ফৰ্মখন আমি কেনেদৰে ফিল আপ কৰিম আৰু এই ফৰ্মখন ফিল আপ কৰিবলৈ আমাক কি তথ্যৰ প্ৰয়োজন হ'ব সবিশেষ আজি এই ভিডিঅ'টোত আলোচনা কৰিম। ইতিমধ্যে অসমৰ বিভিন্ন জিলাত লাখ লাখ মহিলাৰ মাজত এই লাখপতি আঁচনিৰ ফৰ্মসমূহ বিতৰণ কৰা হৈ গৈছে। কোনসকল মহিলাই এই লাখপতি আঁচনিৰ পৰা ধন লাভ কৰিব সেই সবিশেষ আমি এই ভিডিঅ'টোত শেষৰ ফালে আলোচনা কৰিম। লগতে আপুনি এই টকাখিনি কি কামত ব্যৱহাৰ কৰিব লাগিব আৰু আপুনি এই টকাখিনি পাবলৈ হ'লে আপোনাৰ কি যোগ্যতা থাকিব লাগিব বিশেষ এই ভিডিঅ'টোতে আমি আলোচনা কৰিম। তেনেহ'লে বলকচোন আমি ফৰ্মখনৰ ভিতৰ চৰালৈ আগবাঢ়োঁ। আপোনালোকে যিহেতু দেখিবলৈ পাইছে যে ইয়াত আত্মসহায়ক গোটৰ সদস্যৰ নাম অৰ্থাৎ আপোনাৰ নামটো কেপিটেল লেটাৰত লিখিব লাগিব, আত্মসহায়ক গোটৰ নাম লিখিব লাগিব, আত্মসহায়ক গোটৰ MIS কোডটো লিখিব লাগিব, আপোনাৰ ফোন নম্বৰ লিখিব লাগিব, আপোনাৰ জাতি সাধাৰণ জাতি নে আপুনি অন্যান্য পিছপৰা শ্ৰেণীৰ হয় নে অনুসূচিত জাতিৰ নে অনুসূচিত জনজাতিৰ হয় সেইখিনি আপোনালোকে ইয়াত লিখিব লাগিব। আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি, যদি হয় আপুনি এইটো বক্সত চিন দিব লাগিব, যদি নহয় ইয়াত নহয় বুলি লিখিব লাগিব। আবেদনকাৰী চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি, যদি হয় তেনেকৈ এই দুটা বক্সত আপোনালোকে যিটো সঠিক উত্তৰ হয় সেইটো আপোনালোকে লিখিব লাগিব। তাৰপিছতে আপোনালোকৰ যিখিনি বেংকৰ একাউণ্ট নম্বৰ আছে ছেভিংছ বেংক একাউণ্ট নাম্বাৰখিনি ইয়াত আপোনালোকে অতি সাৱধানে শুদ্ধকৈ ভৰাব লাগিব, কাৰণ আপোনালোকৰ এটা ভুলেই আপোনাক এই বঞ্চিত কৰিব পাৰে এই আঁচনিখনৰ পৰা। আপোনালোকে যদি চৰকাৰী ধন পাবলৈ হয় তেনেহ'লে আপোনালোকে শুদ্ধকৈ আপোনাৰ ইয়াত যিটো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আছে ইয়াত লিখিব লাগিব। তাৰপিছতে হৈছে আপোনাৰ বেংকটোৰ নাম, আপুনি কোন বেংকত একাউণ্ট খুলি লৈছে সেইটো ইয়াত আপুনি বেংকটোৰ নাম শুদ্ধকৈ লিখিব লাগিব, বেংকৰ শাখাৰ নাম লিখিব লাগিব, IFS কোড লিখিব লাগিব ইয়াত। তাৰপিছতে লিখিব লাগিব আপোনাৰ গাঁওখনৰ নাম কি, পোনপ্ৰথমে প্ৰথম পৃষ্ঠাতে আছে এইখিনি তথ্য আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰপিছতে দ্বিতীয় পৃষ্ঠালৈ আমি যাওঁ। দ্বিতীয় পৃষ্ঠাত আছে আপোনাৰ ইয়াতে আছে গাঁও পঞ্চায়তৰ নাম আপুনি লিখিব লাগিব, গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতিৰ বা MSSC যি সমষ্টি থাকে তাৰ নাম আপুনি ইয়াত লিখিব লাগিব, এইটো বক্সত লিখিব লাগিব, শুদ্ধকৈ লিখিব লাগিব। তাৰপিছতে আপোনালোকৰ যিসমূহ ব্লক থাকে ব্লক বা উন্নয়ন খণ্ডৰ নাম ইয়াত আপুনি লিখিব লাগিব, জিলাৰ নাম লিখিব লাগিব, বিধানসভা সমষ্টিৰ নাম লিখিব লাগিব ইয়াত। আৰু আপোনাৰ এখন ভোটাৰ কাৰ্ড থাকে, সেই ভোটাৰ কাৰ্ডত আপোনাৰ যিটো নাম থাকে ফটোযুক্ত যিখন ভোটাৰ কাৰ্ড তাৰ ওপৰত যিটো আপোনাৰ নম্বৰ থাকে সেই নম্বৰটো ইয়াত আপুনি এপিক ID নম্বৰ মানে ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াত আপুনি অতি শুদ্ধকৈ লিখিব লাগিব। তাৰপিছতে আপুনি লিখিব লাগিব আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, অৰ্থাৎ আপুনি ক'ত ভোট প্ৰদান কৰে তাত ইয়াত আপোনাৰ নামটো লিখিব লাগিব। তাৰপিছতে আপুনি ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো ইয়াত লিখিব লাগিব, এইটো ঘৰত আপুনি ভোট গ্ৰহণ কেন্দ্ৰৰ পুলিং ষ্টেচনৰ যিটো নম্বৰ থাকে সেইটো আপুনি ইয়াত অতি শুদ্ধকৈ লিখিব লাগিব। আপোনালোকক সাৱধান হ'ব, যদি আপোনালোকৰ এটা সৰু ভুলে আপোনাক এই লাখপতি আঁচনিৰ পৰা বঞ্চিত কৰিব পাৰে। আপুনি যদিহে ভাবিছে যে চৰকাৰী ধন আপোনাক পাবলৈ বিচাৰিছে তেনেহ'লে আপুনি অতি শুদ্ধকৈ এই তথ্যখিনি ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছতে দিছে যদি আপোনাৰ সন্তানৰ সংখ্যা কিমান আছে, যদি আপোনাৰ সন্তান আছে তেনেহ'লে আপুনি ইয়াত সন্তানৰ সংখ্যাটো ইয়াত লিখি দিব লাগিব। আপোনাৰ 3 বছৰৰ পৰা 14 বছৰ বয়সৰ কন্যা সন্তান আছে নে নাই, যদি আছে বিদ্যালয়লৈ যোৱা সংখ্যা কিমান আছে সেইটো আপোনালোকে ইয়াত লিখিব লাগিব, অৰ্থাৎ আপোনালোকৰ কন্যা সন্তানৰ সংখ্যা বিদ্যালয়লৈ যোৱা কেইগৰাকী আছে ইয়াত লিখিব লাগিব। বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই, যদি হৈছে আপোনালোকে হয় বুলি লিখিব লাগিব, যদি নহয় বুলি লিখিব লাগিব। তাৰপিছতে আহিছে আমি যিসমূহ অমৃত বৃক্ষ কাৰ্যসূচীৰ অন্তৰ্গত আমি যিসমূহ পুলি ৰোপণ কৰিছিলোঁ সেই গছপুলিকেইটা ৰোপণ কৰিছিলে, যদি আপুনি সেই গছপুলিকেইটা আপোনালোকৰ জীয়াই আছেনে, গছপুলিকেইটা ডাঙৰ হৈছেনে নাই সেইটো আপোনালোকৰ ইয়াত লিখিব দিছে। যদি জীয়াই আছে তেনেহ'লে হয় বা নহয়। তাৰপিছতে সুধিছে আপোনাক যে যদি নহয়, যদি গছপুলিকেইটা মৰি গৈছে তেনেহ'লে সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নেকি, যদি হৈছে হয় বুলি লিখিব, যদি নাই হোৱা বুলি লিখিব। তাৰপিছতে আপোনাক লিখিবলৈ দিছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট বা গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন বা বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আপুনি যদি কোনোবা ধৰণৰ লোন লৈছিলে সেই ঋণ আপোনালোকে পৰিশোধ কৰা হৈছেনে নাই সেই বিষয়ে আপোনালোকক এই ঘৰটোত আপোনালোকক পুৰাবলৈ দিছে। যদিহে আপোনালোকে লোন লৈছিলে, যদি সেই লোনখিনি আপোনালোকে ভালদৰে পৰিশোধ কৰিছে তেনেহ'লে হয় বুলি লিখিব, যদি নাই হোৱা তেতিয়াহ'লে নহয় বুলি লিখিব। তাৰপিছতে ইয়াত আপোনাক লিখিবলৈ দিছে যে আপোনালোকক যি লাখপতি আঁচনিৰ জৰিয়তে আপোনালোকে চৰকাৰে যিটো ধন
প্ৰদান কৰিব সেই ধনটোৰ দ্বাৰা আপোনালোকে কি কৰিব আপোনালোকে সেই ধনটো কিহত ব্যৱহাৰ কৰিব তেওঁলোকে ব্যৱহাৰ কৰিবলৈ কিছুমান কাৰ্যকলাপ দিছে সেইখিনি গ শাখাত দিছে ক শাখাৰ কাৰ্যকলাপখিনি ঠিক এই ধৰণৰ আপোনালোকে সেই ধনটোৰ জৰিয়তে বিভিন্ন ধৰণৰ বাণিজ্যিক কাৰ্যকলাপ হাতত ল'ব পাৰে ধৰক আপোনালোকৰ মহিলাসকলে সহজতে কিছুমান কাম কৰিব পৰা কিছুমান কাম আছে ধৰক পাম খেতি জৈৱিক খেতি মছলাৰ খেতি বা গাহৰি পালন ছাগলী পালন দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায় দাইলৰ খেতি ৰবৰৰ বাগিচা ফুলৰ খেতি হাৰ্ডৱেৰ দোকান হস্ততাঁত শিল্প ঔষধৰ দোকান মোবাইল মেৰামতি তেনেকৈ আদি কৰি কেইবাটাও আপোনালোকক ব্যৱসায় এই কাৰ্যৰ বিষয়ে আপোনালোকৰ কাৰ্যকলাপৰ বিষয়ে ইয়াত উল্লেখ কৰিছে আপোনালোকে সেই ধনৰ জৰিয়তে ইয়াত যিকোনো এটা কাম আপোনালোকে কৰিব পাৰে আৰু সেই ধনখিনি আপোনালোকে সৎ ব্যৱহাৰ কৰিব পাৰে আচলতে এই আঁচনিখনৰ উদ্দেশ্যই হৈছে আমাৰ মহিলাসকলক স্বাৱলম্বী কৰা আৰু এই ধনৰ জৰিয়তে আপোনালোকে নিজেই যিকোনো ধৰণৰ ইয়াত থকা উল্লেখ কৰা যিকোনো ধৰণৰ বাণিজ্যিক কাৰ্যকলাপক নিজকে মানে আপোনালোকে তাত এংগেজ কৰি পেলাই আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব তাৰ বাবে এই আঁচনিখন প্ৰণয়ন কৰা হৈছে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে বিভিন্ন ধৰণৰ ইয়াত ব্যৱসায় লিখা আছে খেতি কৰাৰ পৰা মোবাইল মেৰামতি দোকান আনহে নালাগে আচাৰ চাবোনৰ ব্যৱসায় জোতাৰ ব্যৱসায় শাড়ীৰ দোকান কাপোৰৰ দোকান টেণ্ট হাউচ মিঠাই প্ৰস্তুত কাপোৰ চিলোৱা দলিচা প্ৰস্তুতকৰণ ইলেক্ট্ৰনিক সামগ্ৰী মেৰামতি কাঠ শিল্প ছাগলী মাংসৰ দোকান মৃৎশিল্প প্লেট কাগজ পাত ইত্যাদি ধৰণৰ চেলুন মোবাইলৰ দোকান বা কাঠফুলাৰ ব্যৱসায় মহিলা বিশেষ দোকান কিৰাণা বা গেলামালৰ দোকান ফলৰ ৰস আৰু অন্যান্য পানীয়ৰ ব্যৱসায় গহনা নিৰ্মাণ মুড়ি ব্যৱসায় ইণ্টাৰনেট জেৰক্স প্ৰিণ্টাৰ মছলা প্ৰক্ৰিয়াকৰণ মছলাৰ ব্যৱসায় তেল উৎপাদন আৰু বিক্ৰী ইমু পালন ধান মিল ধানৰ ব্যৱসায় শাড়ীৰ দোকান চাহ আৰু জলপানৰ দোকান টেণ্ট হাউচ কাপোৰৰ দোকান এনেকৈ পাম খেতি মিলেট খেতি কৃষিজাত সামগ্ৰীৰ ব্যৱসায় কৃষিজাত সঁজুলি ভাড়ালৈ দিয়া ইত্যাদি ধৰণৰ বিভিন্ন কাম আপোনালোকে এই ধৰণৰ ব্যৱহাৰ কৰি আপোনালোকে কৰিব পাৰিব আৰু ইয়াত আমি আকৌ পুনৰ ফৰ্মখনলৈ যাওঁ তাৰপিছতে ইয়াত আপোনাৰ এটা ঘোষণা আছে আপুনি ইয়াত পুঁজিৰ দ্বাৰা গ শাখাৰ পৰা আপুনি পুঁজিৰ দ্বাৰা কি কাম কৰিব বা কি অৰ্থনৈতিক কাৰ্যকলাপত এই ধন আপোনালোকে ব্যৱহাৰ কৰিব সেইটো ইয়াত উল্লেখ কৰিব লাগিব তাৰপিছত এটা ঘোষণা আছে ইয়াত লিখিবলৈ দিছে যে মই শ্ৰীমতী আপোনাৰ নাম লিখিব লাগিব স্বামী বা পিতৃৰ নাম ইয়াত লিখিব লাগিব যে আপুনি ওপৰত যিখিনি তথ্য দিছে সেইখিনি আপুনি শুদ্ধকৈ দিছে আৰু তাৰপিছতে এটা আছে যে মই ঘোষণা কৰিছোঁ চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক ক্ৰিয়া পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম আপুনি এই ঘৰটোত যিটো ব্যৱসায় কৰিম বুলি লিখে সেই ঘৰটোত ব্যৱসায়টোত আপোনালোকে এই টকাখিনি ব্যৱহাৰ কৰিম বুলি ঘোষণা কৰিব লাগিব তাৰপিছতে দিছে মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম এইটো এটা ঘোষণা অতি প্ৰয়োজনীয় ঘোষণা যদিহে আপুনি এই তথ্য কেনেবাকৈ ভুলকৈ দিছে লগতে আপুনি যিটো ব্যৱসায়িক কাৰ্যকলাপ কৰিম বুলি টকা লৈছে আৰু যদিহে আপুনি সেই ব্যৱসায়িক কাৰ্যকলাপত টকাখিনি ব্যৱহাৰ কৰা নাই তেনেহ'লে আপুনি ভৱিষ্যতে সেই টকাখিনি চৰকাৰক ঘূৰাই দিব লাগিব তাৰপিছতে আপুনি ইয়াত চহী কৰিব লাগিব জেগা দিব লাগিব তাৰিখখিনি দিব লাগিব তাৰপিছতে আছে এইটো সংকল্প পত্ৰ এখন আছে কেইটামান সংকল্প আপোনালোকে ল'ব লাগিব সেই সংকল্পসমূহ ঠিক এই ধৰণৰ ইয়াত এটা সংকল্প আছে যে ইয়াৰ দ্বাৰা মই শ্ৰীমতী পিতা আমুক বা স্বামী আমুক বয়স সিমান বছৰ আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ গোটৰ MIS কোড সেইটো এনেকৈ ইয়াত লিখিব লাগিব মই দৃঢ়তা আৰু শুদ্ধ অন্তৰে ঘোষণা কৰোঁ যে মই এগৰাকী কন্যা সন্তানৰ মাতৃ সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত মোৰ কন্যা ইতিমধ্যে অংগনাবাদী কেন্দ্ৰ বা বিদ্যালয়ত নামভৰ্তি কৰা হৈছে আৰু তাৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম নাইবা ধৰক মোৰ এতিয়ালৈকে কোনো ধৰণৰ কন্যা সন্তান নাই যদিও মই কেতিয়াবা ভৱিষ্যতে কন্যা সন্তান যদি জন্ম হয় তেনেহ'লে তাইক মই শিক্ষা প্ৰদান কৰিম বা যিখিনি ব্যৱস্থা ল'ব লাগে অংগনাবাদী কেন্দ্ৰত বা বিদ্যালয়ত নামভৰ্তি কৰাৰ বাবে মই চেষ্টা চলাম বুলি ইয়াত আপোনালোকে সংকল্প ল'ব লাগিব ইয়াত চহী কৰিব লাগিব আৰু যদিহে আপুনি সেই সংকল্প আপোনাৰ যদি ভৱিষ্যতে কন্যা সন্তান জন্ম হয় বা আপোনাৰ কন্যা সন্তানক যদি আপুনি শিক্ষা প্ৰদান কৰাৰ পৰা আপুনি যদি দূৰত থাকে তেনেহ'লে কিন্তু সেই যিখিনি চৰকাৰৰ পৰা ধন পাইছে আপুনি সেইখিনি কিন্তু ইয়াত উভতাই দিব লাগিব যদিহে আপোনাৰ এই ঘোষণাটো ভুল হয় তেনেহ'লে এইটো এটা কণ্ডিশ্যন লগাই দিছে ভুল হ'লে আপুনি টকাখিনি উভতাই দিব লাগিব ইয়াত আপুনি চহী কৰিব লাগিব তাৰপিছতে কেইটামান ইয়াত আকৌ এটা সংকল্প আছে ইয়াত দিছে আপোনাৰ নাম যেনেকৈ একেখিনি ওপৰখিনি কিন্তু তলৰখিনি হৈছে কি আপুনি কোন শ্ৰেণীৰ মহিলা সেইটোও লিখিবলৈ দিছে যদি আপোনাৰ সংখ্যা 3টা বা যদি আপোনাৰ সংখ্যা 3টা আছে তেনেহ'লে আপোনাৰ সন্তানৰ সংখ্যা যদি 3টা আছে আপুনি 3টাতকৈ অধিক সন্তান জন্ম নিদিওঁ বুলি আপুনি সংকল্প ল'বলৈ দিছে আৰু যদিহে আপোনাৰ সন্তান 3টা নহয় তেন্তে আপোনাৰ 2টাতে সীমিত ৰাখিবলৈ প্ৰচেষ্টা চলাম আৰু এই ক্ষেত্ৰত আপোনাৰ স্বামীৰো সন্মতি আছে অথবা আপুনি যদি অনুসূচিত জাতি বা অনুসূচিত জনজাতি মৰাণ সম্প্ৰদায় মটক সম্প্ৰদায় চাহ জনগোষ্ঠীৰ অন্তৰ্গত মহিলা তেনেহ'লে আপোনাৰ সন্তানৰ সংখ্যা যিটো আছে 4টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছে যদি ইতিমধ্যে আপোনাৰ সন্তান 4টা
জন্ম হোৱা নাই তেন্তে আপুনি আপোনাৰ সন্তানৰ সংখ্যা 3টাতে সীমাবদ্ধ ৰাখিম বুলি আপুনি সংকল্প লৈছে লগতে এই ক্ষেত্ৰত আপোনাৰ স্বামীৰো সন্মতি আছে আৰু তাৰপিছতে দিছে আপুনি সংকল্প লৈছে যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে তেনেহ'লে আপুনি যদি কেনেবাকৈ ভুল বুলি প্ৰমাণিত হয় চৰকাৰী যি ধন আছে সেয়া আপুনি উভতাই দিব বুলি আপুনি দায়বদ্ধ হৈছে আৰু ইয়াতে কিন্তু আপোনাৰ উপস্থিতিত আবেদনকাৰীয়ে ইয়াতে সাক্ষী লাগিব সাক্ষী চহী লাগিব আৰু আপোনাৰ চহী লাগিব এইটো সংকল্প পত্ৰ 2 তাৰপিছতে আমি আহিছোঁ এইখিনি অসমীয়াটো আছে এইটো পাৰ্ট আছে ইংৰাজী একে সংকল্প দুটা আছে এইখিনি কেইটামান আপোনালোকক প্ৰয়োজনীয় বস্তু প্ৰয়োজন হ'ব আৰু এইখিনিতে আপোনালোকক দুখন ফটো লাগিব সেই ফটো দুখন হৈছে কি চাওক অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো আপুনি অমৃত বৃক্ষ আন্দোলনৰ সময়ত যিকেইটা পুলি ঘৰত চৰকাৰী কাৰ্যালয়ৰ পৰা হওক বা নিজে আনি ৰোপণ কৰিছে সেইকেইটা এতিয়া কিমান ডাঙৰ হৈছে এতিয়াৰ ফটো লাগিব আৰু এই ফটোখনত এটা কণ্ডিশ্যন আছে সেইটো মই পিছত কৈ আছোঁ আপুনি সেই ফটো দুখন ইয়াত লগাই দিব লাগিব তাৰপিছতে আছে ইয়াত আঁচনিখনৰ লক্ষ্য বিষয়ে লিখা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যি অভিযান এই অভিযানত হৈছে যে যিসকল আমাৰ আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকক লাখপতি বাইদেউ হ'বলৈ সহায় কৰিব আৰু এই পুঁজিৰ জৰিয়তে তেওঁলোকে বছৰি লাখ টকা উপাৰ্জন কৰিব পাৰিব এইখনেই হৈছে আঁচনিখনৰ আমাৰ লক্ষ্য ইয়াত কিছুমান পৰ্যায়ক্ৰমে আঁচনিখন চলি যাব সেয়াও আছে সেইখিনি পিছতো অৱগত কৰিব পৰৱৰ্তী সময়ত কিন্তু প্ৰথমতে 10,000 টকা প্ৰতিগৰাকী সদস্যক প্ৰদান কৰিব এইখিনি হৈ গ'ল বাণিজ্যিক কাৰ্যকলাপৰ তালিকা যি আপোনালোকে কৰি টকা উপাৰ্জন কৰিব পাৰিব এতিয়া আহিছোঁ আমি লাখপতি আঁচনি ধন লাভ কৰিবলৈ আপোনাক কি কি যোগ্যতা লাগিব পোনপ্ৰথমে আপুনি ফৰ্মখনৰ প্ৰথম পৃষ্ঠাটো চালেই গম পাব যে আপুনি পোনতে আত্মসহায়ক গোটৰ এগৰাকী সদস্য হ'বই লাগিব ইয়াতো একেই দিছে উদ্যমিতা পুঁজি বা বীজ মূলধনৰ বাবে তলত উল্লেখিত কৰা মাপকাঠি অনুসৰি হিতাধিকাৰীসকল নিৰ্বাচিত কৰা হ'ব সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সদস্য হ'বই লাগিব তাৰপিছত লিখিছে সদস্যগৰাকী বৈধ আৰু কাৰ্যকৰী বা সক্ৰিয় আধাৰ সংযুক্ত ছেভিংছ বেংক একাউণ্ট থাকিব লাগিব আপোনালোকৰ যিবোৰ বেংক একাউণ্ট আছে সেইখিনিৰ লগত আধাৰ লিংক হৈ থাকিব লাগিব যদিহে আপোনালোকৰ বেংক একাউণ্ট নাই তেনেহ'লে আপোনালোকে আঁচনিৰ বাবে আবেদন কৰাৰ পূৰ্বে আপোনালোকে বেংক একাউণ্ট খুলি ল'ব পাৰে সদস্যগৰাকী ফেডাৰেশ্যন বেংক বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা ঋণ লৈ পৰিশোধ নকৰা আত্মসহায়ক গোটৰ সদস্য হ'ব নালাগিব যদিহে আপোনালোকে কেতিয়াবা কোনো ধৰণৰ বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিলে লোন লৈছিলে আৰু আপোনালোকে পইচা সেয়া ঘূৰাই দিয়া নাছিলে তেনে গোটৰ হ'লে আপোনালোকৰ এই পইচা আপোনালোকে নাপাব সদস্যগৰাকী কাৰ্যকলাপ বা উদ্যোগৰ বাবে বাণিজ্যিক পৰিকল্পনা থাকিব লাগিব সদস্যগৰাকী নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনকাৰী কামত জড়িত হ'ব লাগিব সাধাৰণ বা অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত সদস্যগৰাকী 3টাতকৈ অধিক সন্তান থাকিব নালাগিব আৰু অনুসূচিত জনজাতি বা অনুসূচিত জাতি চাহ জনজাতি মৰাণ মটক সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থাকিব নালাগিব যদিহে আপুনি জেনেৰেলৰ হয় তেনেহ'লে আপোনাৰ যদি সন্তান 3টাতকৈ অধিক তেনেহ'লে আপুনি এই আঁচনিৰ পৰা ধন নাপাব যদিহে আপুনি অন্যান্য জাতিসমূহৰ অন্তৰ্গত তেনেহ'লে আপোনাৰ যদি 4টাতকৈ অধিক সন্তান আছে তেন্তে আপুনি এই ধন নাপাব আত্মসহায়ক গোটৰ সদস্যগৰাকী বৰ্তমান যদি 0ৰ পৰা 2টা সন্তান আছে তেন্তে তেওঁৰ সন্তানৰ সংখ্যা 2টাত আৰু যদি তেওঁ সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত তেন্তে তেওঁৰ সন্তানৰ সংখ্যা 3টাত আৰু যদি তেওঁ অনুসূচিত জনজাতি অনুসূচিত জাতি মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত তেন্তে তেওঁৰ সন্তানৰ সংখ্যা 4টাতে সীমিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদানেৰে সংকল্প পত্ৰ দাখিল কৰিব লাগিব যদি আত্মসহায়ক গোটৰ সদস্যগৰাকী স্কুললৈ যাব পৰা বয়সৰ কন্যা সন্তান আছে তেন্তে কন্যা সন্তানসকলক কোনো বিদ্যালয়ত নামভৰ্তি কৰোৱা হ'ব লাগিব অথবা ভৱিষ্যতে কন্যা সন্তান জন্ম হ'লে উপযুক্ত বয়সত তাইক অংগনাবাদী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ প্ৰতিশ্ৰুতি দি সংকল্প পত্ৰত স্বাক্ষৰ প্ৰদান কৰিব লাগিব এই পত্ৰত আপোনালোকে এই পত্ৰ লাভ কৰা সকলোৱে যদি আপোনাৰ ঘৰত কন্যা সন্তান আছে তেন্তে ভৱিষ্যতেও আৰু আজিৰ পৰা আপোনালোকে এটা সংকল্প ল'ব লাগিব যে আপোনাৰ কন্যা সন্তান যদি জন্ম হয় বা আপোনাৰ ঘৰত কন্যা সন্তান আছে তেনেহ'লে তেওঁ উপযুক্ত শিক্ষা প্ৰদান কৰিব বুলি সংকল্প ল'ব লাগিব যদিহে নলয় তেনেহ'লে আপুনি যোগ্য নহয় বুলি বিবেচিত হ'ব অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটো জীয়াই থকা আৰু বৃদ্ধি হোৱা উচিত যদি জীয়াই থকা নাই তেন্তে প্ৰপত্ৰ পূৰণৰ সময়ত অথবা প্ৰপত্ৰ জমা দিয়াৰ আগতেও গছপুলি ৰোপণ কৰিব লাগিব অমৃত বৃক্ষ আন্দোলনৰ সময়ত যিখিনি গছপুলি দিয়া হৈছিলে সেইখিনি যদি জীয়াই থকা নাই যদি সেই গছপুলিটো মৰি যোৱাৰ পিছত আপুনি নতুনকৈ পুলি ৰোপণ কৰা নাই তেনেহ'লে আপুনি এই আঁচনিৰ ধন লাভ নকৰে তাৰপিছতে এই আঁচনিৰ বাবে আপোনাক কোনে বাছনি কৰিব তাৰ এখন বাছনি সমিতি ইয়াত আছে ইতিমধ্যে আমি প্ৰথমৰ পৰা শেষলৈকে এই ফৰ্মখনৰ সবিশেষ তথ্য আপোনালোকক দাঙি ধৰিলোঁ ইয়াৰ পিছতে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আপোনালোকে এই ফৰ্মখনৰ লগত কি কি
তথ্য জমা দিব লাগিব আপোনালোকে 2 কপি ফটো দিব লাগিব দুটা গছপুলিৰ সৈতে যিকেইটা আপুনি অমৃত বৃক্ষ আন্দোলনৰ সময়ত তুলি ৰুইছিলে সেইকেইটা এতিয়া কিমান ডাঙৰ হৈছে তাৰ সৈতে এখন ফটোত দুখন ফটো আপোনালোকে দিব লাগিব যি আপোনালোকে ফৰ্মত ভিতৰ বছৰত লগাব লাগিব কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে যে সেইটো আপুনি GPS কেমেৰাত মাৰিব লাগিব অৰ্থাৎ সময় আৰু তাৰিখ লগতে জেগা উল্লেখিত থাকিব লাগিব GPS কেমেৰাত মাৰা দুখন ফটো আপোনালোকে এইটো সাইজত উলিয়াই পেলাই ইয়াত লগত দিব লাগিব তাৰপিছতে আপুনি পাছপোৰ্ট ফটো লাগিব এখন আপোনালোকৰ ভোটাৰ কাৰ্ড লাগিব ভোটাৰ কাৰ্ডৰ জেৰক্স কপি এটা আপোনালোকৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি এটা লগতে আপোনালোকৰ বেংক পাছবুকৰ জেৰক্স কপি এটা এইকেইটা বস্তু আপোনালোকে এই ফৰ্মখনৰ লগত জমা দিব লাগিব আৰু তাৰ পিছৰ পৰ্যায়সমূহত যদি আপুনি যোগ্য হিচাপে বিবেচিত হয় তেনেহ'লে আপোনালোকে এই চৰকাৰী ধন লাভ কৰিব আশা কৰিছোঁ আপুনি সকলোৱে বুজি পাইছে যে লাখপতি আঁচনিৰ পৰা ধন লাভ কৰিবলৈ হ'লে আপোনালোকে কি কাম কৰিব লাগিব আৰু লগতে কি তথ্য লাগিব যিসকলে এতিয়াও বেংকৰ সৈতে আধাৰ লিংক কৰা নাই তেওঁলোকে এতিয়াই আধাৰ লিংক কৰি লওক যদিহে আপোনাৰ আধাৰ লিংক হৈ নাথাকে বেংক একাউণ্টৰ লগত তেনেহ'লে আপুনি লাখপতি আঁচনিৰ কিন্তু ধন নাপাব আৰু দ্বিতীয়তে অমৃত বৃক্ষ আন্দোলনৰ যি গছপুলি সেয়াও আপোনালোকৰ জীৱিত অৱস্থাত থাকিব লাগিব তৃতীয়তে আপোনাৰ যদি কোনো কন্যা সন্তান আছে তেনেহ'লে কন্যা সন্তানক উচিত শিক্ষা প্ৰদান কৰিম বুলিও আপুনি সংকল্পবদ্ধ হ'ব লাগিব লগতে আপোনাৰ সন্তানৰ সংখ্যা সীমিত কৰিম বুলিও সংকল্পবদ্ধ হ'ব লাগিব আৰু যদিহে আপুনি এই কামকেইটা কৰি যোগ্য হিচাপে বিবেচিত হয় তেনেহ'লে আপোনাক চৰকাৰে পইচা দিব যি আপুনি ঘূৰাই দিব নালাগে আৰু আপুনি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বা ব্যৱসায়িক কাৰ্যকলাপত এইসমূহ ব্যৱহাৰ কৰিব লাগিব আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক যাতে কোনেও একো ভুল নকৰাকৈ ফৰ্মখন ফিল আপ কৰে আৰু এই পইচাখিনি পাবলৈ সক্ষম হয় যিসকল মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নতুন ভিডিঅ'বোৰ পাবলৈ আৰু যদি ভিডিঅ'টো সঁচাকৈ চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ